Hey guys, welcome to my YouTube channel. আজি আমি কাপোৰ কিনিবৰ বাবে গৈ আছোঁ আৰু এইবোৰ কাপোৰ আপোনালোকে চাওক কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি। বিভিন্ন কাপোৰ আছে। আমি খুচি বস্ত্ৰালয় নামৰ দোকানখনত গৈছোঁ। বেজাৰ টাৰ্ণিংটো কাষতে আৰু এই কাপোৰবোৰ চাওক। এই গোলপীয়া নীলা চাফ কালাৰৰ আছে এইবোৰ আৰু এইফালে বিভিন্ন আছে এইফালে আপোনালোকে চাই থাকিব আৰু এই বাই বুলি চৰি মাই এই কেইযোৰ পচন্দ কৰিলে 4যোৰ আৰু এইফালে দাম কৈ আছে আৰু এইফালে বিভিন্ন কাপোৰ দাদা দেখুৱালে এইবোৰ বিভিন্ন কাপোৰ আৰু এই ভ্লগটো মই প্ৰথম ভ্লগ বনাই আছোঁ গতিকে অলপ মানে নাৰ্ভাছ হৈ থকা যেন লাগিছে সেইবাবে আমাক ক্ষমা কৰি দিব আৰু তাৰপিছত আমি দাদাৰে আৰু এখন দোকানলৈ গ'লোঁ খুচি বস্ত্ৰালয়ৰ এইফালে দেউতাৰ কাৰণে কাপোৰ কিনিব এইবোৰ বিভিন্ন কাপোৰ আছে ইয়াতে ল'ৰাৰ থৈ দিছে তলত আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ বা ছোৱালীৰ আছে এইবোৰ সৰু ল'ৰা ছোৱালীৰ বাবে এইবোৰ আপোনালোকে যাব পাৰে আৰু এই কেমেৰাটো ভিডিঅ' কৰি থাকোঁতে অলপ মানে দিগদাৰ হ'ল সেইবাবে ভিডিঅ'টো উল্টা হ'ব পাৰে তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব আৰু এইফালে কাপোৰ চাওক এইফালে স্পৰ্টিং এই চাৰ্ট আৰু এই ক'লা চাৰ্টটো দেখিছে নহয় সেইটো মই ল'লোঁ এইটো চাৰ্ট আৰু এইবোৰ পেণ্ট লং পেণ্ট আৰু এইফালে দেউতাই পচন্দ কৰি আছে আৰু এই তলত সৰু ল'ৰা ছোৱালীৰ বাবে পেণ্ট আৰু এইফালে স্পৰ্টিং চাৰ্টো আছে আৰু এই মই ভিডিঅ' কৰি থকাৰ বাবে দেউতাই মাজতে কিবা এটা পালে আৰু এইবোৰ মায়ে হাঁহিছে এইফালে এইবোৰ কাপোৰ ছোৱালীৰ আছে ল'ৰা আছে সকলোৱে যাব পাৰিব এইফালে কাপোৰ চাই আছে দুটাই আৰু ইয়াৰ পিছত আমি জোতা কিনিবৰ বাবে গ'লোঁ তাত বাই কলেজৰ পৰা আহিল আৰু তাতে সোমাল আৰু এই কলেজৰ মোৰ আৰু সেইযোৰ দেউতাৰ আৰু এইফালে বিভিন্ন মহিলাৰ বা ছোৱালীৰ বাবে চেণ্ডেল আছে এইখন দোকান বা কিবা হৈ আছে এইবোৰ চেণ্ডেল জোতা আৰু বিভিন্ন আছে আৰু বাৰ এইযোৰ পচন্দ হ'ল গোলপীয়াযোৰ আৰু আমি ঘৰ আহি এইবোৰ কাপোৰ আজি কিনিলোঁ সম্পূৰ্ণ 10,000ৰ কাষতে খৰচ হ'ল এইবোৰ বাৰ কেনেকুৱা লাগিল ক'বচোন আৰু এইযোৰ মোৰ এইবোৰ মাৰ আৰু এই দেউতাৰ আৰু এই ভণ্টি এটাৰ বাবে